নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মিতালী দত্ত আপোনালোকক মোৰ মিতালী ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মোৰ ওচৰত বহুত বেছি টাইম নাই। মই চাৰিআলি যাবলৈ ওলাইছোঁ, মানে আমাৰ কলেজৰ এডমিশ্যনৰ মানে ছেকেণ্ড চেমৰ এডমিশ্যন আহিছে, এক্সামৰ ফৰ্ম ফিল আপ হৈ আছে। এতিয়া তাৰপৰা মই যাবলৈ ওলাইছোঁ, মানে যোৱা কথা নাছিলে কিন্তু মানে যাব লগা হ'ল। কেলৈ লগৰ প্ৰথমতে যোৱা নোযোৱা ঢেৰ খেলি মেলি মুঠতে, কিন্তু এতিয়া যাওঁ, আপোনালোকক দেখাম মানে কি কৰিলোঁ, কেনেকৈ কি কৰিলোঁ, ক'ত কি খাম, যদি খাব পাৰোঁ খাম, পূৰা দগহিম আজি, বহুত দিনৰ মূৰত যাম আজি। আৰু এই টপটো আপোনালোকে বহুত গিবাৰ দেখিছে চাগে, কিন্তু মানে নাভাবিব, মানে দুখীয়াই বাৰু তেওঁলোকে মানে বেয়াকৈ নাভাবিব, কিন্তু মানে কি এই টপটো পিন্ধি বহুত বেছি ভাল লাগে মোৰ, সেইকাৰণে মোৰ মানে গৰম দিনত পিন্ধি বহুত ভাল পাওঁ। যাওঁ এতিয়া মই বহুত চিম্পুলকৈ যাব ওলাইছোঁ। থ্ৰেডিঙো কৰা নাছিলোঁ পাই, থ্ৰেডিং দুখ পাম বুলিয়ে কৰা নাই, বহুত দিন কৰিব লাগিব। পিছে যাওঁ দেই। আমি এতিয়া কলেজৰ ওচৰত পালোঁহি, এইখন কলেজখন সেইখন। তাৰপিছত নাই যোৱা ভিতৰলৈ, এতিয়া চাই দিম, হাই কৈ দিয়া। ৰখি আছোঁ এতিয়া ছোৱালী এজনীলৈ, তাৰপিছত ফৰ্ম ফিল আপ কৰিমগৈ। এইডোখৰত মানে মাৰ্কশ্বিট দিছে বুলি শুনি আহিছিলোঁ, কিন্তু নাই দিয়া বোলে। হাই বুলি দি দিয়া চবেই, হাই বুলি দি দিয়া আকৌ। এহেঁতি ফাল্টু কৰি থাকে বহুত। এতিয়া আমি খাবলৈ গৈ আছোঁ। That's how I feel. I dream all night and day. Could you give us a chance if you mind? And I deserve it, please, one last time. কি মই ভিডিঅ' কৰিবই লাগিব, দিবই লাগিব। এতিয়া বহিছোঁ, গাত পৰিছে। সঁচাকৈ মোৰ কেমেৰাটো ধুনীয়া লাগিছে মোবাইলটোত, মানে ফটোকে মাৰিব পাৰি আকৌ ন। মোৰ মই ভিডিঅ' এটা কৰি লৈছোঁ, এহেঁতি মোক শান্তি দিয়া নাই গম মানে ভিডিঅ' কৰি। মানে দোকানত বহুত ভিৰ আছিলে, সেইকাৰণে মই ভিডিঅ' কৰিব পৰা নাছিলোঁ। তাৰপিছত এতিয়া বহিছোঁহি, তিতাবৰ কাৱলিন বুলি কয় এখন ৰেষ্টুৰেণ্ট। তাৰপিছত ইয়াত বহিছোঁহি, খামহি আৰু মানে বহুত দিনৰ পৰা খামকৈ ৰখি আজি খাম। এইবোৰ বেকগ্ৰাউণ্ডত এইবোৰ কিবাকিবি বাজি আছে, সেইবিলাকক আপোনালোকে হেৰি নকৰিব, কাণ নিদিব। সঁচাকৈ দিম, মই ভিডিঅ'টো এনেই নাই কৰা। যি কৰি থাকা, তাক ভিডিঅ' এটা কৰি থৈছোঁ মই দেই। চাই এইবোৰ স্মৃতি হিচাপে থাকি যাব কেতিয়াবা, মোৰ ইউটিউবতে পাই যাবি কেতিয়াবা। এয়া আমাৰ ৰূপচিখা, এই DSLR কথা কৈছোঁ মই। এয়া চবেই খাবলৈ বহি আছে, এওঁ আকৌ খোৱাতকৈ চুলি তুলি ঠিক কৰি চেলফি লোৱাত বিজি, পূৰা খাব এহেঁতি। এতিয়া খাই লওঁ আমি, তাৰপিছত লগ পাই আছোঁ। খাই বৈ আজৰি হৈ বহি আছোঁ। এতিয়া কফি আনিবলৈ দিছোঁ, কফি খাম আৰু ঘৰলৈ যাম। মাতটো শুনিছেনে জানো, বহুত মানুহ আছে, মানে বহুত বেছি নহয়, তেওঁ বুলি আছে আৰু ফটো অলপ মাৰিলোঁ। কেনেকুৱা লাগিছে, শান্তি দিয়া নাই এহেঁতি, মানে গোটেই টেবুলখন। কি কি এইডোখৰতে আছিলে, শেষ হৈ গ'ল নি?
ৰদে কি কৰিম ভাবিছিলো মই এতিয়া আমি গাড়ীনৰ পৰা ওলালো ঘৰলৈ যাওঁ এইবোৰ কথা ব্যস্ত হৈ আছে যাওঁ টেম্পু আহিলে যাম আৰু কি ৰখি দে আকৌ মোৰ টেম্পুলে মেডালে মই এইখিনি ৰৈ দিম বোলা তোমালে নৰখে মই কচম ৰখিম মই ফালতু নহয় আকৌ আকৌ মই এসিসি পিছখন বাই বাই ৰখিছো টেম্পলি বাই বাই কৈছো হে কোলা কোলা লিছে এইফালৰ পৰা কম টেম্পু কাৰণে ৰখি আছো টেম্পু পোৱাই নাই এজনী এইফালে ঘৰলৈ যাবগে মোৰ কাৰণে টেম্পু ৰখি আছে টেম্পু মানে আহিলে তাই যাবগে ঘৰলৈ কিন্তু মোৰ টেম্পু অহাই নাই এতিয়া বাজিছে 3:30 আৰু মই নামঘৰলৈ যাবলৈ ওলাইছোঁ ইমান গৰম থাকে চোৱাচোন নামঘৰলৈ যোৱাৰ কাৰণটো হ'ল শৰাই দিছে আজি নামঘৰত আমাৰ সেইকাৰণে যাব লাগিব আৰু এতিয়া মই ওলাই মেলি আজৰি হ'লেও যাম আৰু বহুত ৰ'দ দিছে বহুত গৰম তাতে বহুত গৰম আৰু উপায় নাই যাবই লাগিব আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু মোৰ বেছি কথা কোৱা ধৈৰ্য নাই হ'ব আৰু ইমানতে আজিলৈ